হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভ্লগিং উইথ নিবিৰ। মানে বহুত মানে ক'বলৈ গ'লে বহুত দিনৰ মূৰতে ব্লগ ষ্টাৰ্ট কৰিছিলোঁ। মাজতো পূৰা কাম বেক কৰাৰ কথাই আছিলে, কিন্তু কেছটো কি হ'ল মানে এই ছাপৰ্টটো অলপ কম পাইছোঁ গাইজ। এইটো ভিডিঅ'ত ছাপৰ্ট লাগে গাইজ, একদম সঁচা কথা কৈছোঁ। এই মানি আঁতৰি দে আমি একদম এঠাইলৈ যাবলৈ ওলাইছোঁ। এঠাই মানে বান্দৰদৰা, আমাৰ মামাহঁতৰ ঘৰ। আজি ভাইটিৰ জন্মদিন, ত' তালৈকে যাবলৈ ওলাইছোঁ। আৰু বহুত দিন ভ্লগ দিয়া নাই কাৰণে ভাবিছোঁ আজি ভ্লগ এটা দিম। বাকী আমাৰ ঘৰ পূৰা মানে কমপ্লিট হৈ গ'ল, মানে আছে পৰ্দা চৰ্দা লগাবলৈ বাকী আছে, কিন্তু এতিয়া কেছটো হ'ল যে সেয়াও লগা হৈ থাকিব। বাকী মই আপোনালোকক ঘৰটোৰ কাইলৈ দেখাম দিয়ক। আজিনো এতিয়া যাবলৈ ওলালোঁ, আৰু বতৰৰ অৱস্থা একদম ভাল নহয় দেই। এইবোৰ অথনিৰ পৰা ধুমুহা বৰষুণ দিলে, ত' কাইলৈ দিনত তোমাৰ ঘৰটো ভালকৈ দেখাম। ত' মানে এইটো ব্লগতে পাব। ত' এতিয়া প্ৰথম মই যাম মামাহঁতৰ ঘৰলৈ। এইফালে ছোৱালী ইংগিত দেখাই আছে, এইবিলাক নেদেখাবি ধেত। তাৰপিছত সেয়া গাড়ী সেয়া উলিয়ালে দেউতাই। তাৰপিছত যাওঁ আৰু ব্লগটো ষ্টাৰ্ট কৰোঁ। লেটছ গ'। বাকী ঘৰটো একেবাৰে এইফালৰ ৰুমটো মোৰ ভাগৰ ৰুম, আৰু এইফালে মোক আইনাকেইখন ধুনীয়া দেই, নিজকে দেখি থাকি। ত' যাবলৈ পূৰা ৰেডি হ'লে। পিয়মো আহিলে, সিও যাব বোলে আজি, যিহেতু বাৰ্থডে ভাইটি ভাগৰ। হেগি নেকি পানী যাৱা নেকি, তো ওলাই আহিলোঁ। কিন্তু এই বিহপুৰীয়া ৰাস্তাটো বনাই থকাৰ কাৰণে একদম অৱস্থা মানে একদম বেয়া। মানে তাতে বৰষুণ দিলে একদম পানী চানী জমা হৈ মানে এতিয়া মানে গাড়ীৰ অৱস্থা মানে কিবা হ'ব মানে আমি বিহপুৰীয়া পোৱালৈকে। বাকীটো ৰাস্তা বাৰু ঠিকে আছে। কি খেলি আছা? কিবা এটা বুলি শুনিছিলোঁ, তোমাৰ আজি কিবা এটা হয় বোলে। বাৰ্থডে অঁ হয়তো, ফিক্স নে কি? হেপী বাৰ্থডে। এইফালে হাই দি দিয়া, ব্লগত ওলাব। কি কৈছ তহঁতে? फिल्म चला है इधर। দেখিছে গাইছ? নহয় বা আমি চোৱাই খাইছো। বা খাইছে না কি হৈছে? চাওঁ বস্তুটো, চাওঁ বস্তুটো, চাওঁ সাংঘাতিক বস্তুটো। এইটোৱে সাংঘাতিক বস্তুটো। কি হৈছে? পুৰা ফূৰ্তি যেন পাইছোঁ। চাইকেলটো দেখাই দিছোঁ। ৰ'বা, এইটো থৈ লওঁ। এইটো কেনেকৈ থয়? চাওঁ এতিয়া মোবাইল চাম। বহুত ষ্ট্ৰং ন? কেতিয়া ল'লা? তলাটো দেখাব নালাগে, হ'ব? নালাগে। এইটো তলাও দেখাইছে। ভিডিঅ' ওলাবলৈ চলাই, ভিডিঅ'টো ওলাবলৈ চাইকেলখন চলাইছে। ভিডিঅ'টো উলিয়াই দেখাই দিছোঁ আৰু। তাৰপিছত খাই বৈ আমিও ঘৰলৈ উভতি দিলোঁ আৰু। আৰে এইকেইটা কুকুৰ নহয়। তো গাইছ, ভ্লগটো আজি মই আকৌ আৰম্ভ কৰিছোঁ। আকৌ মানে সেই ভ্লগটো আৰম্ভ কৰা আজি 3 দিনেই হ'ল। তাৰপিছত আকৌ আজি কৰিছোঁ, কাৰণ পিছৰ দিনাখনেই মই আপোনালোকক ঘৰটো কি ৰিন'ভেশ্যন কৰিছে মই দেখাম বুলি কৈছিলোঁ। কিন্তু নাজানো কি বিজি থাকোঁ আৰু গাইছ, ভ্লগটো মানে আৰম্ভ কৰা হোৱাই নাই। কিন্তু আজি দেখুৱাম। পিছে আকৌ ভ্লগটো এডিট কৰি মেলি আপলোড কৰিলে আকৌ 1 বা 2 দিন লাগিয়ে যায়। তথাপিতো যিমান সোনকালৰ পৰা মই ভ্লগটো আপলোড কৰিম, কাৰণ বহুত দিন মই ভ্লগটো দিয়া নাই, গম পাইছে আৰু আহক আমাৰ ঘৰটোত কি কাম চলিলে দেখাওঁ। লেটছ গ'। ঘৰটো কি ৰিন'ভেশ্যন কৰিছে সেই কথা মই দেখাবলৈ হ'লে প্ৰথম ঘৰৰ একদম পূৰা ফ্ৰণ্টৰ পৰা আৰম্ভ কৰিব লাগিব। তো একদম ফ্ৰণ্টৰ পৰা গৈ আপোনালোকক প্ৰথমতে মই ঘৰটো দেখাই লৈছোঁ যে এইটো হৈছে আমাৰ ঘৰটো, গম পাইছে। আৰু আগৰবাৰ যদি কোনোবাই আগৰ পৰা মোৰ ভ্লগ চাইছে, তেনেহ'লে এনেকুৱা নাছিলে আমাৰ ঘৰটো, কাৰণ গম পাইছে আৰু ৰিন'ভেশ্যন কৰা হৈছে ঘৰটো। আৰু মাজতে মই ঘৰটো আধা কাম চলি থাকোঁতেও মই দেখা
দেখাইছিলোঁ বস্তুটো। আৰু আমাৰ ঘৰটো প্ৰথম কি হৈছে, প্ৰথম মানে আগতে ঘৰৰ যিটো এই ষ্ট্ৰাকচাৰটো প্ৰথম এনেকুৱা নাছিলে, গম পাইছে? ঘৰটো এনেকুৱা নাছিলে মানে এই যিটো টিঙৰ যিটো ষ্টাইলটো, মানে ওপৰৰ যিটো ষ্টাইল দেখিছে, টিঙৰ যিটো ষ্টাইল দেখাই থকা হৈছে ন, এই ষ্টাইলটো এনেকুৱা নাছিলে। ষ্টাইলটো পূৰা চিম্পুল আছিলে, একদম পূৰা সমানকৈ এখন ৱাল দি থোৱা আছিলে আৰু চিম্পুল। এতিয়া মানে কি হ'ল, টিঙৰ ষ্ট্ৰাকচাৰ চেঞ্জ কৰা হ'ল, গম পাইছে? আৰু ওপৰ যে এইকণ দেখিছে, এই বস্তু ওখ কৰা হ'ল। আগতে মানে এইটো বহুত চাপৰ হৈ থাকে, তো এতিয়া মানে এইকণ ওখ কৰা হ'ল, যাতে আমাৰ যিটো ড্ৰয়িং ৰুম, সেই ড্ৰয়িং ৰুমটো অলপ ওখ হয়। আগতে মানে চাপৰ হৈ থাকে, তো সেইটো কাৰণে টিঙৰ ষ্ট্ৰাকচাৰ চেঞ্জ কৰিলে, যিটো এতিয়া এটা ক্ৰেজি লুক আহিছে, গম পাইছেনে গাইছ? আৰু মেইন কথাটো, ভাই কি চাই আছ? তো আৰু বাকী ৰং দেখিছেনে? ৰং দিয়া হ'ল। এইফালে পূৰা সেউজীয়া, আগতেও সেউজীয়া কালাৰ আছিলে, এতিয়াও সেউজীয়া কালাৰ, যিটো আমাৰ ঘৰটোৰ লগত মানে আগৰ পৰাই মিলে, গতিকে এই ৰংটোকে দিয়া হৈছে। আৰু এইফালে দেখিছে তলত, ইয়াত টাইলছ লগোৱা হ'ল। ঘৰৰ যিমানটোলৈকে কাম চলা হৈছে গোটেইটো টাইলছ লগোৱাই হৈছে। তো ঘৰৰ আগতে এইবোৰ টাইলছ নাছিলে, তো এতিয়া ইয়াত টাইলছ লগোৱা হ'ল একদম পূৰা তালৈকে। আৰু এইফালেদি মানুহ সোমাব পাৰিব, এখন দৰ্জা আছে, সেইখন দৰ্জা আছে, নৰ্মেলি এখন দৰ্জা। এতিয়া ভিতৰত কি কাম চলিছে তাক দেখুৱাওঁ। তো আগৰবাৰ মই যিটো ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া আপোনালোকক মই এই চিলিংখন দেখাইছিলে নাই নাজানো। এইখন এখন PVC চিলিং হয়, PVC চিলিংখন লগোৱা হ'ল ইয়াত, আৰু যাতে দেখিবলৈ এটা লুক পৰে, কাৰণ মানুহ আহে, অকণ ঘৰটো দেখা ভাল হ'ব লাগে। PVC চিলিং হয় এইখনত, আৰু ইয়াত লাইট দিয়া হৈছে, বেলেগ ইমান ষ্টাইল দিয়া হোৱা নাই। আৰু লাইটটো মানে তিনিবাৰকৈ জ্বলে, এবাৰ চিম্পুল বগা, এবাৰ RGB, আৰু একবাৰ এই দুইটা লগত জ্বলে মানে এইটো। বাকী চবটোতো একেই আছে, ৰং দি দিয়া হৈছে, চিম্পুল ৰং দি দিয়া হৈছে। এতিয়া মেইন আহোঁ আমাৰ ড্ৰয়িং ৰুমতে আহিলে ক্ৰেজি লুক এটা পৰে, মই কৈছোঁ নহয় ড্ৰয়িং ৰুম। এতিয়া মানে নিজেই ইয়াত মানে বহি মেলি মানে নিজৰে ভাল লাগে মানে। তো এইবিলাকতো ষ্ট্ৰাকচাৰৰ কাৰণে। বাকী এখন ফল চিলিঙত গম পাই অলপ গৰমটো ৰখাই বুলি শুনিছোঁ। তো বাকী দিছ ইজ আৱাৰ ড্ৰয়িং ৰুম। আৰু গম পাইছে, আপোনালোকক আহিব, ইয়াতে বহিবলৈ দিম। তো আপোনালোকে মানে সেয়াই আৰু। বাকী আগতে যিটো ৰিন'ভেশ্যনৰ মই ভিডিঅ' দিছিলোঁ, তাত গম পাইছে ড্ৰয়িং ৰুমটো কেনেকুৱা অৱস্থা হৈ আছিলে, মানে ক'ব নোৱাৰি মানে, গম পাইছেনে? চাব, সেইটো ভিডিঅ' চাব, তলত মই লিংক দি থ'ম, লিংক তলত ডেছক্ৰিপশ্যনত। তো সেইটো চাব, তেতিয়া এনেকুৱা নাছিলে। তো এতিয়া মানে অলপ ভাল লাগিছে ঘৰটো, কিবাকিবি। কিন্তু নাজানো এই পোকবিলাক অকল আমাৰ ঘৰতে আহেনে কি, এইবিলাক দেখিছেনে পোকবিলাক, মানে নাযায় চবতে, একদম ওপৰতো দেখিবলৈ বেয়া লাগি যায়, গম পায়নে? বাকী ইয়াত ধুনীয়াকৈ ড্ৰয়িং ৰুমটো সজাই থোৱা আছে, যিবিলাক আগৰে আছিলে এইবিলাক বস্তু। তো ভাল লাগে আৰু এইবিলাক এনেকৈ থাকিলে ড্ৰয়িং ৰুমটো দেখি। বাকী এখন গ্লাছ, যিখন গ্লাছ ভিতৰৰ পৰা দেখিব, বাহিৰৰ পৰা মানে ইয়াৰ পৰা ভিতৰলৈ নেদেখে, মানে সেই ভিতৰৰ পৰা বাহিৰলৈ দেখিব। মানে এতিয়া যদি তাত কোনোবা আছে মোক দেখি আছে, কিন্তু মই দেখা নাই, তো সেইটো কথাটো। আৰু ইয়াত এইবিলাক লগাবলৈ আছেই বাৰু, পৰ্দা। বাকী কেনেকুৱা লাগিছে ফল চিলিংখন জনাব। চিম্পুল বনাইছে, কিছুমানে বৰ বেলেগ ষ্ট্ৰাকচাৰ দি বনাই, নাই তেনেকুৱা হোৱা নাই। তো আমাৰ চিম্পুল ড্ৰয়িং ৰুম এইটোৱে। এইফালৰ দৰ্জাখন দি সোমালে, এইখন দৰ্জা নোসোমালে মোৰ ৰুম পাই যাব, কিন্তু মোৰ ৰুম দেখাইছোঁ। তাৰ আগতে ভিতৰত কিমানটোলৈকে কাম চলিছে দেখাই গৈছোঁ। ইয়াত লাইট লগাই দিছে। বাকী এইখন আপোনালোকে আকৌ শ্বৰ্ট বুলি নাভাবিব, দুমহলীয়া ঘৰ নহয়, জাষ্ট ইয়াৰ ওপৰত ৰেক আছে, ইটো ৰুমৰ পৰা দেখা যাব, মানে কি বুলি কয়, বস্তু থোৱা মানে এইটো কি তেনেকুৱাই। আৰু ঘৰটো ইমানলৈকে কাম চলা হৈছে। বাকী এইবিলাক যে দেখিছে, এইবিলাক মানে আগৰ নিচিনাই আছে, মানে ইয়াত কোনো চেষ্টাৰ কৰা নাই। ইমানতে সীমা, ইয়াৰ পৰা একদম আগফালে যিমানলৈকে আছে চব কাম চলা হৈছে। তো নেক্সট এইবিলাকটোতো ছেমেই আছে, কিন্তু এই ৰুমটো ৰিন'ভেশ্যন কৰা হৈছে। এই ৰুমটো আপোনালোকক দেখাই দিছোঁ, চাওক। আগতে এইকণতে ৱাল হৈ দুটা ৰুম হৈছিলে, কিন্তু এতিয়া ট'টেলি চেঞ্জ কৰা হৈছে এই গোটেই ৰুমটো। আৰু এয়াই কথাটো, এই ৰুমটো বনোৱা হৈছে। আৰু ইয়াত বৰ্তমানটো মা দেউতা থাকে, মা দেউতাৰ ৰুম। বাকী দাদা ৰুমটো সিফালে আছে, দাদাৰ ৰুমটো ৰিন'ভেশ্যন কৰা হৈছে, কিন্তু দাদাৰ ৰুমটো মই নেদেখাওঁ আৰু দিয়ক। আৰু কেছটো হ'ল যে এইটো, বাকী আৰু ভাল লাগিছে কালাৰকেইটা।
আৰু মেইন কথাটো হ'ল ইয়াতে দেউতাহঁত শুৱে আৰু দুখন বিচনা ৰাখি দিছে ডাঙৰ ডাঙৰ, কাৰণ গৰম মানে এইবাৰ নেক্সট লেভেল পৰিব বুলি মই শুনি আছোঁ, কিন্তু এতিয়ালৈকে নাই পৰা দেই। বৰষুণ মাজে মাজে দি দিছে, গম পাইছে মানে, তেতিয়াই ভাল লাগে, গৰমটো কমিয়ে থাকক। আৰু আমাৰ গাঁৱলীয়া জেগা গৰমটো বেছি বাঢ়িব নালাগে, কিন্তু মানে এতিয়া বাকী ইউটিউবাৰবিলাক ভাল গম পায়নে, এচি টেচি কেইবাটাও লগাই ল'ব, টেনশ্যন নাই, আৰামত শুই থাকিব। মই পইচা নাপাওঁ না গাইছ, মই পইচা নাপাওঁ, মই জাষ্ট বনাই আছোঁ এণ্টাৰটেইনমেণ্টৰ কাৰণে। তো মানে দেউতাই পইচা দেউতাই এ চি লগাম বুলি কৈছে। এই ডাঙৰ গোটেই ৰুমটোত মানে এটা এ চি লগাই দিব, তেতিয়া দেউতাই এইটো ৰুমত থাকিলে মানে তো গৰমৰ পৰা ৰক্ষা পৰিব, সেইটোৱে কথা। বাকী এনেও এডোমমান এ চি লগালে পৰিৱেশো বিনষ্ট হয়, সেইটো কথা গম পাইছে। এতিয়ালৈকে আমাৰ ঘৰত এ চি নাই, গতিকে এইবাৰ লগাব বুলি শুনিছোঁ, সেয়াই। আৰু বুলি এইবাৰ নতুন ৰুম নতুন বস্তু আনিলেও নহ'ব নহয়, নতুন শ্ব'কেছ, আমাৰ মাৰ পচন্দ, মাৰ বস্তু আনিছে একদম নতুন শ্ব'কেছ, সেয়াই কথা। তাৰপিছত সেইদিনাখন আকৌ মায়ে নতুন বস্তু এটা আনিছে, মই খুলিব পাৰোঁ নে মায়ে আনিছে এইবিলাক। এই আঁঠুৱাখন দেখিছেনে গাইছ, এইবিলাক মানে একদম মানে কি বস্তু মানে আজিকালি আহিছে ন, মানে টেনশ্যনেই নাই মানে। এতিয়া আঁঠুৱাত মানে এতিয়া আমাৰ এইখন লগাবলৈ হেৰি নাই, এখন ডাঙৰ বিচনা একো লগা নাই, কিহত লগাব মানে, সেইবিলাকৰ কাৰণে মাহঁতে আনিছে। ভিতৰত ইয়াত চেইন আছে, চেইন খুলি লৈ মেলি ভিতৰলৈ সোমাব পাৰে, মানে কি বস্তু মানে ওলাইছে মানে, সেইটোৱে কথাটো মানে। তো এইটো আকৌ মই পটককৈ জাপি থ'ব লাগিব নহয়, জাপি লওঁ ৰ'ব। জাপিবলৈও দিগদাৰ গাইছ, গম পায় তথাপিতো অলপকৈ মানে জানিলোগৈ মানে কেনেকৈ কি কৰিব লাগে। ইয়াতকৈও সৰু হয় এইখন, কিন্তু ইয়াতকৈ মই পঢ়িব নাজানো, কেনেকৈ ভাঙিবলৈ হ'লে বেছি প্ৰাইচ নাই লোৱা বাৰু দেই। ফাইনেলি মই মোৰ ৰুমটো আপোনালোকক দেখাওঁ, চলো। ৰুমটো সৰু ৰুম, মোৰ ভাগৰ ৰুম, কিন্তু চুইট মোৰ কাৰণে মানে যথেষ্ট, গম পায়নে। আৰু দিছ ইজ মাই ৰুম গাইজ, দিছ ইজ মাই ৰুম। ৰ'ব দৰ্জাখন ধুনীয়াকৈ মাৰি লৈছোঁ। তাৰপিছত ৰুমটোৰ বিষয়েনো কি ক'ম, ৰুমটো মানে মই অলপ বেলেগ বনাবলৈ চাই গৈছোঁ, বেলেগ ৰুমতকৈ। যেনে এইফালে গোটেই পৰ্দা লগাই দিছোঁ, গম পাইছেনে। ইয়াত আপোনালোকে চালে এখনো খিৰিকী নাপায়, ইমান ডাঙৰ একো খিৰিকী চিৰিকী নাই, এইফালে দেখিলে একো খিৰিকী চিৰিকী নাই। এইবিলাক এই পৰ্দাকেইখন লগাইছোঁ মই কাৰণ মানে মই ৰুমটো অলপ মানে ষ্টুডিঅ' টাইপত, গম পাইছে। ইক'টো মাতটো এতিয়া বাকীবিলাক মাতটো দেখিছে নেকি, ইয়াত মাতটো ইমান ইক' হোৱা নাই, মানে মই সেইটো বনাবলৈ চাইছোঁ, মানে এটা ষ্টুডিঅ' টাইপ মানে। কিন্তু পৰ্দা এইখনে ষ্টুডিঅ' নবনে, পৰ্দা মানে এইখন আগৰ পৰা আছিলে কাৰণে লগাই থোৱা হৈছে, পৰ্দা মানে ষ্টুডিঅ' পৰ্দা আনিব লাগিব। তো মানে লাহে লাহে বস্তুবিলাক বনাব, কাৰণ ঘৰটো ৰিন'ভেশ্যন কৰা হৈছে। বাকী চিলিংখন আগৰে চিলিং আছিলে, চিলিংখন মানে চেঞ্জ কৰা হ'ব লাহে লাহে। তো মানে এতিয়া মানে ইমানটোৱে ৰখা হৈছে বস্তুটো। বাকী ফেন এখন লগোৱা হৈছে, ৰুমটো বহুত চাপৰ, এনেকৈ হাতত লাগিয়ে যায়গৈ মানে হেৰি দিলে মানে। তো সেইটোৱে কেছটো। বাকী ইয়াত আছে ষ্টেণ্ডডাল আছে, এইডাল মানে দৰকাৰ হৈ থাকে, গম পাইছে, আৰু ভিডিঅ' চিডিঅ' বনাই থকা হয়। বাকী মোৰ গিটাৰ এখন আছে ইয়াতে, ফেন এইখনেই আছে, ওপৰত নাই, গম পাইছে। বাকী ইয়াত কিতাপ ৰখা হৈছে, বাকী পঢ়াৰ কাৰণে টেবুল। সেইটোৱেই আৰু মোৰ ৰুমটো ইমানেই আছিলে। বাকী ইমানটোৱে মানে ভিডিঅ'টো কি ঘৰটো দেখালোঁ, সৰুকৈ দেখালোঁ। বাকী সেইদিনাখন ভাইটি জন্মদিন আছিলে, সেয়া খাবলৈ ক'লোঁ, কিন্তু সেই ভিডিঅ'টো বনাওঁতেই কিমান দিন লাগি গৈছে মানে একো ঠিকনা নাইকিয়া হৈ গৈছে মানে। বিজি আছোঁ, কিন্তু কি বিজি মই নিজে নাজানো, কিন্তু আছোঁ বিজি, গম পাইনে গাইছ, সেইটোৱে কথাটো। বাকী ভিডিঅ'টো জল্দি আপলোড কৰিম, আপোনালোকে চাব, ছাপৰ্ট দেখুৱাব, তেতিয়া নেক্সট ভিডিঅ'টো বনাবলৈ মই উৎসাহ পাম। ভিডিঅ'টো ইমানটা সামৰিছোঁ, দিয়ক, লগ পাম আন এটা নতুন শ্বৰ্টছ লৈ। আৰু শ্বৰ্টছ ভিডিঅ' বনাই মুখত শ্বৰ্টছ আহি গ'ল, লগ পাম আন এটা নতুন ভিডিঅ' লৈ, আৰু তেতিয়ালৈকে বাই বাই।